নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে এক্সাম টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই জেনেৰেল নলেজৰ 3 নম্বৰ ভিডিঅ'টো লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে লাচিত দিৱস ইজ চেলিব্ৰেটেড, অৰ্থাৎ লাচিত দিৱস কোন তাৰিখে পালন কৰা হয়? 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয়। 2 নম্বৰ কুৱেশ্যনটোত আছে অসম দিৱস ইজ চেলিব্ৰেটেড, অৰ্থাৎ অসম দিৱস কোন তাৰিখে পালন কৰা হয়? 2 ডিচেম্বৰ তাৰিখে। 3 নম্বৰ কুৱেশ্যনটো হৈছে শ্বহীদ দিৱস কোন তাৰিখে পালন কৰা হয়? শ্বহীদ দিৱস 10 ডিচেম্বৰ তাৰিখে শ্বহীদ দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অৱ দ্য আছামিজ মেগাজিন জোনাকী, অৰ্থাৎ জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া আহোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যে ইন হুইচ ইয়েৰ আছামিজ মেগাজিন জোনাকী ৱাজ ফাৰ্ষ্ট পাব্লিছ, অৰ্থাৎ জোনাকী আলোচনীখন প্ৰথম কেতিয়া প্ৰকাশিত হৈছিল? 1889। এতিয়া আহোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যে হু ইজ অলছ' ন'ন এজ বিহগী কবি, অৰ্থাৎ বিহগী কবি নামেৰে কাক জনা যায়? ৰঘুনাথ চৌধুৰী। এনেধৰণৰ কুৱেশ্যন কিন্তু পৰীক্ষাসমূহত অহা দেখা যায়, আপোনালোকে মনত ৰাখি থ'ব। এতিয়া আহোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যে দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম বন কুঁৱৰী ৱাজ ৰিটেন বাই, অৰ্থাৎ প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কোনে লিখিছিল? চন্দ্ৰকুমাৰ আগৰৱালা। আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যে হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটেৰী অৱ দ্য অসমীয়া ভাষা উন্নতি সাধিনী সভা, অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যে আছাম পুলিচ ডে অবজাৰ্ভ অন, অৰ্থাৎ অসম আৰক্ষী দিৱস কেতিয়া দেখিবলৈ পোৱা যায়? অসম আৰক্ষী দিৱস 1 অক্টোবৰ তাৰিখে পালন কৰা হয়। আজি ভিডিঅ'টো মই ইমানতে সামৰিব লাগিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।